हेलो फ्रेंड मोर नाम जितुल राभा और आपलोक सकलोके मोर यूट्यूब चेनेल स्वागतम जानाइछो। फ्रेंड्स आज ये भिडिओत कथा पातिम जे एक दिनत 100 सबस्क्राइबार आपलोके केनेके आनिब डेली 100 सबस्क्राइबार आपलोके केनेके आनिब पारिब। तो फ्रेंड ये भिडिओत आपलोक आज जनाइ दिछु केनेको এই ट्रिकटा बारु কি ঠিক আছে। फ्रेंड ভিডিওটো স্টাर्ट কৰাৰ আগতে फ्रेंड যদি আপোনালোকে মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ভিডিওটো যদি ভাল লাগে তো লাইক কৰি দিয়ক। फ्रेंड ভিডিওটো আমি এতিয়া স্টার্ট কৰোঁ। फ्रेंड्स আপনালোকে যদি একদিনে যদি 100 সাবস্ক্রাইবার আনিব বিচাৰিছে তো তেতিয়াহ'লে আপোনালোকৰ টার্গেট লাগিব। फ्रेंड টার্গেটৰ লগত फ्रेंड আপোনালোকৰ ধৈৰ্য লাগিব। फ्रेंड যি ব্যক্তিৰ ধৈৰ্য নাই তেওঁলোকৰ কেতিয়াও উন্নতি নাই আৰু ইউটিউবৰ হ'ব নোৱাৰিবহি। ইউটিউবৰ দূৰৰ কথা বেলেগ কামত তেওঁলোকে উন্নতি কৰিব নোৱাৰো। তো फ्रेंड আপোনালোকে কিছু ধৈৰ্য ৰাখি তো মোৰ এইটো ভিডিওটো শেষলৈকে চাওক, আপোনালোকে বুজি পাই যাব যে ইউটিউবৰ এলগৰিথম কেনেকৈ কাম কৰে। ঠিক আছে চাওক फ्रेंड যিবিলাক মানে কি ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰবিলাক ইউটিউবৰ ক্ৰিয়েটাৰবিলাক তেওঁলোকেতো একেদিনে ৰজা হোৱা নাই। যোনদিনাখন তেওঁলোকে ভিডিঅ' আপলোড কৰিছে 20টা 30টা ভিডিঅ' আপলোড কৰাৰ পিছতে তেওঁলোকে ইউটিউবৰ হ'ব নাই। বহুত ধৈৰ্য ৰাখি তেওঁলোকে ইউটিউবৰ হ'ব পাৰিছে। फ्रेंड তো আপোনালোকে তেওঁলোকৰ দৰে ধৈৰ্য ৰাখক আৰু ইউটিউবাৰ হওক। আপোনালোকে 20টা 30টা ভিডিঅ' আপলোড দিয়াৰ পিছত আপোনালোকে ভাবিব যে মোৰ চেনেলত ভিউ নাই, মোৰ ছাবস্ক্ৰাইবাৰ নাই। 2 মাহ 3 মাহৰ পিছতো আপোনাৰ ছাবস্ক্ৰাইব নাহিব পাৰে। তো সেইটোৰ কাৰণে ধৈৰ্য ৰাখিব লাগিব আপোনালোকে। ইউটিউবৰ এলগৰিথম এনেকুৱা ধৰণৰ বস্তু फ्रेंड যি ব্যক্তি কণ্টিনিউ বা এক্টিভ হৈ থাকে তেওঁলোককহে ইউটিউবৰ মেচিনে প্ৰমোট কৰে। फ्रेंड আৰু যি ব্যক্তি সদায় এক্টিভ নাথাকে ভিডিঅ' আপলোড কৰিলে দুদিন পিছে আপলোড কৰিলে কেতিয়াবা গায়ব হৈ থাকিল 2 মাহ 15 দিন 20 দিন গায়ব হৈ থাকে আৰু 3 মাহৰ পিছত বা 2 মাহৰ পিছত ভিডিঅ' আপলোড কৰিলে তেনেকুৱা ব্যক্তি কেতিয়াও তেওঁলোকে প্ৰমোট নকৰে। फ्रेंड যি ব্যক্তি এটা কামত লাগি থাকে, কামত ধ্যান দিয়ে, তেওঁ সেই কামটো শিকিও যায়। যি ব্যক্তিত মন লগাই কাম কৰিব তেওঁ শিকিব, যিমানেই কৰিব फ्रेंड সিমানেই শিকিবা আৰু যিমানেই শিকিবা সিমানেই আপোনাৰ লাভ। फ्रेंड এই ইউটিউব এলগৰিথমো তেনেকুৱা চিষ্টেমৰে বনাই থৈছে। फ्रेंड আপোনালোকৰ মেইন কথা কি টাৰ্গেট 100 ভিডিঅ' আপোনালোকে আপলোড কৰক, 100-150 ভিডিঅ' আপলোড কৰক। যেতিয়া আপুনি 150 ভিডিঅ' আপোনালোকে আপলোড কৰিব তেতিয়া ইউটিউবে মানে কি ইউটিউবৰ যিবিলাক ইউটিউবৰ মেচিনটা এনেকুৱা চিষ্টেমত বনাই থৈছে फ्रेंड যি ব্যক্তি সদায় ৰেগুলাৰ কৰি থাকে তেওঁক প্ৰমোট কৰে। আৰু যেতিয়া সদায় ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবি তেতিয়া ইউটিউবে ভাবে যে এই ব্যক্তিজন সদায় কাম কৰি আছে। কাম করলে তো আপনার ফল দিবই লাগব না। ইউটিউবে কেতিয়াও নথকায় যেটা এটা রেবটিক মেচিন, সেই মেচিন কেতিয়াও ঠকাব নোৱাৰে আৰু নেজানে কেনেকৈ ঠকাব। যেটা সিস্টেমত বনাই থৈ দিছে সেই সিস্টেমতে সেই কাম কৰিব। আৰু যি ব্যক্তি ৰেগুলাৰ কাম কৰি থাকে তেওঁৰ ফল পাবই। যেতিয়া আপোনাৰ 200 ভিডিঅ' আপলোড হ'ব বা 150 আপলোড হ'ব তেতিয়া ইউটিউবে গম পাই যায় ই কাম কৰি আছে, ইয়াৰ মানে কি ভিডিঅ'বিলাক ইমপ্ৰেশ্যন পঠায়। যেতিয়া 150 ভিডিঅ'ত আপোনালোকক 15,000 20,000 বা 10,000 ইমপ্ৰেশ্যন পঠাব তার 2,000 ব্যক্তি তো আপনার ক্লিক করে চাব। আপনার এইটো যেটা 2,000 ব্যক্তি ক্লিক করে চাব আপনার 5 মিনিটৰ ভিডিও যদি আপনার 3 মিনিট করে চাই আছে কিমান আপনার ওয়াচ টাইম আহি আছে। যিমানে ওয়াচ টাইম আহিব সিমানে আপনার আৰু ইমপ্ৰেশ্যন পঠাব। 2,000 ব্যক্তি যেতিয়া আপনার ওয়াচ করব সেই 2,000 ব্যক্তিরে আপনার 200 সাবস্ক্রাইব করব না নাই, 200 বাদ দিলে আপনার 100 তো করব, আপনার 100 সাবস্ক্রাইব করব না আপনার। কিন্তু फ्रेंड এটা কথা আপোনাৰ ভিডিঅ'ত দম থাকিব লাগিব আৰু আপোনাৰ থাম্বনেইলটো ভালকৈ বনাব লাগিব। ইউটিউবৰ কাম ইউটিউব কৰি থাকিব, পঠাই দিব ইমপ্ৰেশ্যন পঠাই দিব। যেতিয়া আপোনাৰ ভিডিঅ' আপলোড বেছি হৈ যাব আপুনি ৰেগুলাৰ থাকক, ৰেগুলাৰ কণ্টিনিউ কাম কৰি থাকক। আপুনি ভালকৈ কাম কৰিলে আপোনাৰ ফল নিশ্চয় পাব। আপুনি কেতিয়াও এৰিব নালাগে ইউটিউব, ৰেগুলাৰ কণ্টিনিউ আপোনালোকে আপলোড কৰি থাকক ভিডিঅ'। কমচে কম 150-200 ভিডিঅ' আপলোড কৰাৰ পিছত আপোনালোকে তাৰপিছত খেল চাব আপোনাৰ ভিডিঅ' কিমান ভাইৰেল হয়। फ्रेंड একে ৰাতি 2,000-2,500 আপোনাৰ ছাবস্ক্ৰাইব আহি যাব। এনেকুৱা মানে ইউটিউবে এনেকুৱা কৰি দিব আপোনাক একে ৰাতি 2,000-2,500 ছাবস্ক্ৰাইব আহি যাব। 100 দূৰৰ কথা এনেকুৱা ব্যক্তিৰ তাত পঠাব আপোনাৰ ভিডিঅ' যি ব্যক্তি আপোনাৰ ভিডিঅ'বিলাক চাই ভাল পায় সেই ব্যক্তিৰ তাতেহে ইমপ্ৰেশ্যন পঠাব। যেতিয়া আপুনি প্ৰথম ভিডিঅ' আপলোড কৰি থাকিব এই যে মেচিনটো যে আছে ইউটিউবৰ মেচিনটা তেওঁ খালি ৰিচাৰ্জ কৰি থাকে যে আপোনাৰ ভিডিঅ' কোন ব্যক্তি বেছি চায়। এটা ভিডিঅ'ত আজি 50টা ইমপ্ৰেশ্যন পঠালে কালি 100 ইমপ্ৰেশ্যন পঠাব এটা ভিডিঅ'ত। তো সেই মানে সি মেচিনটা ৰিচাৰ্জ হৈ থাকে যে আপোনাৰ ভিডিঅ' ক'ত বেছি চায়। ঠিক আছে কোনোবা ব্যক্তি আপোনাৰ ভিডিঅ' ক্লিক কৰি নাছে, কোনোবা ব্যক্তি আপোনাৰ ভিডিঅ' ক্লিক কৰি 5 মিনিটৰ ভিডিঅ' কিছুমানে 5 মিনিটতে চায়।
কিছুমানে আপোনাৰ ভিডিঅ' ক্লিক কৰি কিনে 5 মিনিটৰ ভিডিঅ'ত 3 মিনিট চায় তে কোন ব্যক্তি আপোনাৰ ভিডিঅ' বেছি ৱাচ টাইম কৰি আছে সেই ৰিচাৰ্জ হৈ থাকে মেচিনবিলাক যেতিয়া মানে কি আপোনাৰ ভিডিঅ'বিলাক মানে কোন ব্যক্তি বেছি চায় যি ব্যক্তিয়ে আপোনাৰ ভিডিঅ'বিলাক বেছিকৈ চায় সেই ব্যক্তিৰ তাতহে আপোনাৰ ভিডিঅ'বিলাক পঠাব ইউটিউব মেচিনে তো এনেকুৱাকৈ কাম কৰে তো ফ্ৰেণ্ড আপোনালোকে ভিডিঅ' আপলোড কৰাত বন্ধ নকৰিব আপোনালোকে হাইৰ নামানিব আপোনালোকে ধৈৰ্য ৰাখক আৰু ইউটিউবত ভিডিঅ' আপলোড কৰি থাকক আপুনি একদিন ছাকচেছ হ'ব আপোনাৰ টাৰ্গেট লওক এক্টিভ থাকক খেল খতম মালামাল কেতিয়াবা ওপৰত উঠি যাবি ফ্ৰেণ্ড তো ফ্ৰেণ্ড ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগে তো লাইক কৰি দিয়ক তো ফ্ৰেণ্ড আমি এইখিনিতে সমাপ্ত কৰোঁ জয় আই অসম।